জনপ্ৰিয় কণ্ঠশিল্পী অনুপম শইকীয়াৰ নতুন গীত মুকলি কৰা হয় অডিঅ' আৰু ভিডিঅ'। নাচিমে কঁকাল ঘূৰাই ঘূৰাই ৰাজগড় টেম্পটেশ্যন ষ্টুডিঅ'ত মুকলি কৰা হয় গীতটিত কণ্ঠদান কৰিছে মৰ্মিতা মিত্ৰ অনুপম শইকীয়াই। গীতটি মুকলি অনুষ্ঠানত উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ, উপস্থিত থাকে প্ৰাগ নিউজৰ কাৰ্যবাহী সম্পাদক দেৱজিৎ ভূঞা, লগতে উপস্থিত থাকে জ্যোতি চিত্ৰবনৰ অধ্যক্ষসহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। আৰু এয়া আজি দিনৰ ভাগৰ পৰিৱেশ আমি আপোনালোকক দেখুৱাইছো। জনপ্ৰিয় কণ্ঠশিল্পী অনুপম শইকীয়াৰ নতুন গীত মুকলি কৰা হয় অডিঅ' আৰু ভিডিঅ' নাচিমে কঁকাল ঘূৰাই ঘূৰাই ৰাজগড় টেম্পটেশ্যন ষ্টুডিঅ'ত মুকলি কৰা হয় গীতটিত কণ্ঠদান কৰিছে মৰ্মিতা মিত্ৰ অনুপম শইকীয়া, লগতে গীতটিৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ, উপস্থিত থাকে প্ৰাগ নিউজৰ কাৰ্যবাহী সম্পাদক দেৱজিৎ ভূঞা, উপস্থিত থাকে জ্যোতি চিত্ৰবনৰ অধ্যক্ষ বিদ্যা সাগৰ। মোৰ পত্নীৰ এই গীতত কণ্ঠদান কৰা জনাইছে ৰত্নাথী পুলিয়ে। উপলক্ষত বিশেষ সন্ধিক্ষণত আমি সমবেত হৈছোঁ। অনুপম শইকীয়া আৰু মৰ্মিতা মিত্ৰৰ কণ্ঠত নাচিমে কঁকালটি ঘূৰাই আজি 25 বছৰ আগতে যিটো গীত গাইছিলে কালকুলি পাঠকে সেইটোকে আকৌ ৰিমেক কৰিছে। মই দুয়োলৈকে বহুত মৰম আৰু আশীৰ্বাদ জনাইছোঁ। অসমীয়া ইণ্ডাষ্ট্ৰীত আহি অনুপম দাৰ লগত মোৰ ডুৱেট গান প্ৰথম গান সেইটো মোৰ জীৱনৰ সংগীত ইণ্ডাষ্ট্ৰীত সংগীত জীৱনৰ এটা ডাঙৰ কথা আৰু এটা ডাঙৰ এক্সপিৰিয়েঞ্চ হয়। মই বহুত কিছু জিনিস শিকি আছোঁ অনুপম দাৰ কাষত আৰু সেই গানটো মই ভালকে গাবলৈ চেষ্টা কৰি আছোঁ। কিমান ভাল হৈছে আপোনালোকে ক'ব পাৰে আৰু মই বহুত আশা কৰিছোঁ আপোনালোকে গানটো বহুত বেছি কৰি চাব। ঢোলতে বজাব ঢোলিয়া, পেঁপাতে বজাব বিহুৱা, ঢোলতে বজাব ঢোলিয়া, পেঁপাতে বজাব বিহুৱা, তুমি আহি বিহু গীত জুৰিলে নাচিমে কঁকালটি ঘূৰাই ঘূৰাই। মুম্বাইত শাৰীৰিক পাঠকৰ কণ্ঠেৰে মোৰ সংগীত ৰবীন্দ্ৰৰ মোৰ কথা কওঁ। সেই গীতটি ইতিমধ্যে ৰাইজক আগবঢ়াই দিয়া হৈছিল। 25 বছৰ সম্পূৰ্ণ হ'ল।